Hello guys, good morning. কি কৰিছে আপোনালোকে আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি পুৰা একেবাৰে ই মানে মোক হেইলৈকে লৈছে যিমান নাযায় বোলে তো পুৰা দৌৰাইছে। এখিনি কি ভঙাগড় পাহাৰ হয়, যে সকলে চিনি পাই গমে পাব এইখন কলেজ। গাইজ চাই থাকিব তেতিয়া হলে আমি অকমান দৌৰি লওঁ, তাৰ পিছত বাকি আপোনালোকক লগ পাই আছো। बहुत दिन पिছত आइছো পাহাৰত দৌৰিব। পুৰা নেচাৰেল ওয়েদাৰ হয়। বহুত ভাল লাগিছে গাইজ, আহিব কিন্তু আপোনালোকে দে। বহুত ধুনীয়া হয় জাগাখিনি। গাইজ এয়া দেখিছে ফিটনেস পাগলৰ অৱস্থা, ডাম্বেল নাই, আজি বাৰ নাই, তো একেবাৰে মানুহ চানুহ উঠাই মেলি লৈ একেবাৰে স্কোৱাট মাৰিব লৈছে। বঢ়িয়া বঢ়িয়া মাৰা, 50টা যাব। হেল্ল' গাইজ, আজি বহুত ভাল লাগিলে। একচুৱেলি বহুত দিনৰ পৰা ইয়াতে দৌৰিব আহিম বুলি ভাবি আছিলোঁ, তো ইয়াৰ কাৰণে আহিব পাৰিলোঁ। তো তেতিয়াহ'লে পিছে ঘৰত গৈ লগ পাই আছোঁ, ফ্ৰেছ হৈ লওঁ, তাৰপিছত আৰু মজাৰ ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ গৈ। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। চাই নাযায় মোৰ ভিডিঅ'। ৰানিং কৰি আছিলে, লগ পাই গলো। হেল্ল' গাইজ, মই আহি গা পা ধুই পুৰা একেবাৰে কিটচেনত সোমাই গৈছো। ভাবিছো এটা ধুনীয়া ৰেচিপি এটা বনাও পটককে আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰি ফালে যাবলৈ ওলাইছে, দেৰিয়ে হৈ আছে। তো একদম কম বস্তুৰ ভিতৰতে, কম সময়ৰ ভিতৰতে আপোনালোকে বনাব পাৰিব। তেতিয়াহ'লে বলক মই বনোৱাৰ লগে লগে আপোনালোকক মই প্ৰচেছটো কৈ গৈ আছো। তেতিয়াহ'লে আজি মই বনাবলৈ লৈছো ক্ষীৰত কাটলাৰ ৰেচিপি। একদম সহজতে বনাব পাৰি, বাকিখিনি প্ৰচেছ আপোনালোকক মই বনাই দেখাই গৈ আছো। প্ৰথমতে এনেকৈ মিঠাতেল আৰু পেন এখনত মিঠাতেল আৰু এনেকৈ ঘি অলপ লৈ ধুনীয়াকৈ গৰম হ'বলৈ দিব লাগিব। তেলখিনি ঘি ল'ব লাগিব, ঘি আৰু মিঠাতেল। তাৰপিছত এনেকৈ নিমখ সানি থোৱা মাছখিনি মই ধুনীয়াকৈ পেনখনত অলপমান ফ্ৰাই কৰি ল'ম। বেছি নহয়, অকণমান হালধি সানিব নালাগে, অকণমান নিমখ সানিলে হৈ গ'ল মাছখিনি। নিমখ অলপ সানি এনেকৈ বহাই দিম। মাছখিনি ভজা হোৱাৰ পিছত মই সেম পেনখনতে অকণমান ইয়াতে গৰম মছলা দিছোঁ, গৰম মছলা পাউডাৰ। তাৰপিছত ইয়াতে মই অকণমান গৰম মছলা পাউডাৰ, জিৰা গুড়ি পাউডাৰ দিম। তাৰপিছত মই এনেকৈ কাটি থোৱা বিলাহী এটা ধুনীয়াকৈ দি দিম। একচুৱেলি ইয়াতে মানে ধনিয়া গুড়ি দিব পাৰে, ধনিয়া গুড়ি মোৰ নাই কাৰণে দিয়া নাই। আৰু আপোনালোকে এটা বস্তু দিব, এইটো জালুকৰ গুড়ি। জালুকৰ গুড়ি অলপ দি দিব। এইখিনি অকণমান ভজা যোৱাৰ পিছত 1 কাপ গৰম গাখীৰত এনেকৈ সৰু চামুচেৰে এনেকৈ এচামুচমান ময়দা পুৰা এনেকৈ গুলি লৈ এনেকৈ গৰম গাখীৰত এনেকৈ সৰু চামুচেৰে একাপ মানে ময়দা অলপ গুলি লৈ ধুনীয়াকৈ দি দিব। আৰু এটা বস্তু মই পাহৰি গৈছিলোঁ, কেঁচা জলকীয়া। কেঁচা জলকীয়াটো আগতে দি ল'ব। ইয়াৰ পিছত মই ইয়াতে অলপ সোৱাদ অনুসৰি নিমখ আৰু লগতে অকণমান চেনি দিব লাগিব। নেক্সট মই অকণমান সময় ৰাখি পেলাই এনেকৈ ভজা মাছখিনি দি দিম। এতিয়া একদম সহজ পটককে হৈ যায়। একচুয়ালি এই ৰেচিপিটো মোক মমিবাই শিকাইছিলে
আগতে বনাইছিলোঁ দুবাৰমান বিৰাট টেষ্টি লাগে খাবলৈ যেতিয়া মানে টাইম কম থাকে ন আৰু এইখিনি যিখিনি বস্তু মই দিছোঁ সেইখিনি মানুহৰ ঘৰত নৰ্মেলি এভেইলেবল থাকেই মানে এনেকৈ পটককৈ যদি মাছ আনে আৰু এনেকৈ খাব লগা হয় টাইমৰো অভাৱ থাকে এনেকৈ পটককৈ বেছি সময় নালাগে বনাওঁতে বনাই কেতিয়াবা খাই চাব এয়া মোৰ একেবাৰে 5 মিনিটমানৰ ভিতৰতে পুৰা ৰেডি হৈয়ে গ'ল জাষ্ট এতিয়া নুমোৱাৰ আগে আগে অকণমান এনেকৈ এটা কেঁচা জলকীয়া দিম কাটি পেলাই আৰু নেক্সট অকণমান গৰম মছলা দিব পাৰে নিদিব পাৰে আপোনালোকে অলমোষ্ট ৰেডি আৰু বনাবচোন কেতিয়াবা খাই চাব পটককৈ বিৰাট টেষ্টি লাগিব খালি গৰম গৰম ভাত হ'ব লাগিব বিৰাট মজা লাগিব খাই এয়া মোৰ ক্ষীৰত কাটলাৰ ৰেচিপি পুৰা ৰেডি এতিয়া খাই চাই মই জনাই আছোঁ আপোনালোকক আগতে এইটো খোৱাচোন ক্ষীৰত কাটলা কেনেকুৱা লাগিছে বিৰাট টেষ্টি হৈছে তোমাৰতো নাই একেলগে খাওঁ দিয়া আছে আৰে যোৱা না তোমাৰ দেৰি হ'ব তুমি খাই মেলি যোৱা নাই একেলগে খাওঁ দিয়া বিৰাট টেষ্টি হৈছে মাছটো খাই ভাল লাগিছে না বহুত ভাল লাগিছে একদম পটককৈ বহুত সোনকালে বনাব পাৰে 5 মিনিটমানৰ ভিতৰতে হৈ যায় বস্তুটো বহুত টেষ্টি হৈছে খাই ভাল লাগিছে না বনাব পাৰিছোঁ মানে বহুত টেষ্টি হেল্ল' গাইজ কি কৰিছে আপোনালোকে আমি এতিয়া গৈ আছোঁ বুক ফেয়াৰ একচুৱেলি কেতিয়াবাই যাব লাগিছিলে মই কিবা কিবি কৰি থাকোঁতে দেৰিয়ে হৈ গ'ল তেতিয়াহ'লে আপোনালোকে গৈছেনে নাই বুক ফেয়াৰলৈকে এতিয়া শেষেই হ'ব হ'ল চাগে আজি 3 দিনমান আছে নেকি আৰু 2-3 দিনমান তো যিহেতু মানে টাইম মানে আমাৰ এইখিনিতে অকণমান টাইম দিবলৈ দিগদাৰ হয় মই যাম বুলি ভাবিছিলোঁ মোৰ লগৰ এজনীৰ লগত তথাপিতো আকৌ শেষ খতম হৈ গ'লে আকৌ দিগদাৰ হৈ যাব ন তো আকৌ মনটো বেয়া লাগিব আৰু এবছৰৰ কাৰণে ৰৈ থাকিব লাগিব তো তেতিয়াহ'লে ব'লক গৈ আপোনালোকক লগ পাই আছোঁ কি কিতাপ কিনো কি চাওঁ দেখুৱাই আছোঁ আপোনালোকক বুক ফেয়াৰত ইফালে সিফালে ঘূৰি ফুৰোঁতে লগ পালোঁ মটিভেটৰ দীপক শৰ্মা ছাৰক যিসকলে তেখেতৰ ভিডিঅ' চাই গমেই পায় মানুহজনক লগ পাই ইমান বেছি ভাল লাগিলে মানে ভিডিঅ'ত যিমান যেনেকুৱা লাগে তাতকৈ আৰু বেছি চিম্পল হয় ইমান ভাল লাগিলে কথা পাতি পেলাই কিন্তু মানে কথা পতাৰ এক্সাইটমেণ্টত মানে লগ পোৱাৰ এক্সাইটমেণ্টত মানে ভিডিঅ' শ্বুট কৰাই নহ'লে কিন্তু বিৰাট বেছিয়ে ভাল লাগিলে সেই মমেণ্টখিনি ভবা নাছিলোঁ ইমান ওচৰৰ পৰা তেখেতক লগ পাম বা কথা পাতিম আৰু ইমান ধুনীয়াকৈ সুধিছে কথাবিলাক বিৰাট বেছি ভাল লাগি গ'ল আজি বুক ফেয়াৰলৈকে যিদিনাখন আমি গৈছিলোঁ সেইদিনাখন কালচাৰেল ইভেণ্টো হৈ আছিলে বিৰাট ভাল লাগিছিলে ভাবিছিলোঁ এই মমেণ্টখিনি আপোনালোককো অলপ শ্বেয়াৰ কৰি দেখুৱাম হেল্ল' গাইজ আমি আহি পালোঁ এয়া কিতাপ কিনিছিলোঁ মই এইখিনি জিকে বুক বেছি সেনেকৈ কিনা নাই মই মানে এইখিনি একচুৱেলি মহাভাৰত ভাগৱত গীতা মানে এনেকুৱা ধৰণৰ কিতাপ কিনিম বুলিয়ে গৈছিলোঁ এইখন যে দিহানাম আৰু নাম অমৃতখন দেখিছে এইখন কিন্তু মাৰ কাৰণে কিনিছোঁ এই দুখন কিতাপ মায়ে নাম চাম এইবিলাক গাই পেলাই ভাল পায় ন এইবিলাক গাই থাকে যে তো সেইকাৰণে এই দুখন মাৰ কাৰণে কিনিছোঁ এই দুখন কিতাপ মাৰ হয় বাকী মই এইকেইখনেই কিনিছোঁ মই বেছি এনেকুৱা কিতাপ কিনা নাই যেহেতু এনেও কম্পিটিটিভ এক্সামৰ কাৰণে বেলেগ বেলেগ কিতাপ কিনি থকাই যায় মোৰ
সেইবিলাক আছে আপোনালোকক আৰু এটা বস্তু দেখাই আছো ৰব গাইস যদি আপোনালোকে কিমান 2000 रुपीसৰ যদি এনেকে কিতাপ কিনে আৰু এনেকে আপোনালোকে এই যিখন বিল থাকে সেই বিল কেখন দিব লাগিব ওচৰতে লেফট সাইডে কাউন্টাৰ আছে এনেকে এখন আপোনালোকক কুপন দিব মানে মই একচুয়ালি একদম গম পোৱা নাছিলো আমাৰ এই সাৰে কলে সাৰে এইবিলাক পুৰা খুচৰি থাকে না হি কলে এই কাৰণে এই দুখন মই আনিলো এখন মানে 2000 ৰ ওপৰত যদি কিতাপ কিনে আৰু তেতিয়া মানে এখন দি দিয়ে আৰু ইয়াতে ফাৰ্স্ট পুৰস্কাৰ আছে 50000 সেকেন্ড পুৰস্কাৰ 20000 আৰু থাৰ্ড পুৰস্কাৰ 10000 আৰু ফোৰ্থ পুৰস্কাৰ এটো আপোনাৰ 5000 रुपीस আৰু লাগিলে ভাল আছিল হয় নাই কি কোৱা লাগিব না লাগিব পাৰে হা লাগিব পাৰে আৰু তোমাক বহুত বহুত থ্যাংক ইউ লৈ যাও বাবে আজি বহুত মানে ভাল লাগিলে গৈ আৰু কিতাপ চাপ কিনিলো না আশা কৰিছো আপোনালোকে ভিডিওটো চাই গাইজ ভাল পাব আৰু দীঘলীয়া নকৰো আৰু যদি ভিডিওটো চাই ভাল পাইছে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আৰু লগতে কি কৰিব বেল আইকনটো প্ৰেছ কৰি দিব ঠিক আছে তেতিয়া হলে বাই বাই গুড নাইট